ধন্যবাদ ধন্যবাদ সদৌ শেষত সকলো ৰাইজ ভালে থাকক একেলগে আমি কম জয় অসম অসমীয়াৰ জয় হওক নমস্কাৰ আশা কৰিছোঁ সকলো ভালে আছে কথা হ'ল কি কমাৰগাঁও তিনিআলিৰ পৰা ভিডিঅ'টো কৰিবলৈ লৈছোঁ ৰাতি 11টা বজাত জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ কমাৰগাঁও বাকীৰ লগতে দ অঞ্চলৰ সমূহ ৰাইজৰ এটা সমস্যা দূৰ হ'বলৈ গৈ আছে অহাকালিলৈ অৰ্থাৎ 27 তাৰিখে আমাৰ কমাৰগাঁৱত এখন সুন্দৰ এখন ফাৰ্মেচী অপেনিং হ'বলৈ গৈ আছে গতিকে মই দেখুৱাবলৈ চেষ্টা কৰিম সেই ফাৰ্মেচীখন কোনখিনিত আছে আৰু লোকেশ্যনটো আৰু নামটো কি আৰু কোনে খুলিছে এ টু জেড গোটেই ডিটেইলছটো মই জনাম গতিকে আপোনালোকে আহিব অহাকালিলৈ ভাইটিটো উৎসাহ দিব অসমীয়া যুৱক হিচাপে এটা সুন্দৰ ব্যৱসায় আৰম্ভ কৰিবলৈ লৈছে সকলোৱে ছাপোৰ্ট কৰিব গতিকে আপোনালোকক দেখুৱাম এতিয়া ফাৰ্মেচীখন কোনখিনিত আছে জনাবলৈ পাই সুখী হৈছোঁ কাৰণ কেলে আমাৰ কমাৰগাঁওবাসীৰ এটা সমস্যা হৈ আছিলে যে এখন মেডিকেলৰ অৰ্থাৎ এখন ফাৰ্মেচীৰ প্ৰয়োজন হৈ আছিলে ফাৰ্মেচী আছে কিন্তু টাইমটো আমাৰ খুব সোনকালে বন্ধ হৈ যায় কিন্তু কেতিয়াবা কি হয় ঘৰত বয়সস্থ কোনোবা ককা আইতা খুৰা খুৰী হঠাৎ যেতিয়া আকস্মিকভাৱে যেতিয়া কিবা এটা সমস্যা হয় তেতিয়া হঠাৎ আমি দৌৰি যাবলগীয়া হয় বোকাঘাট আমাৰ এই অঞ্চলটোত এখন ফাৰ্মেচী প্ৰয়োজন আছিলে গতিকে ভাইটিয়ে এখন ফাৰ্মেচী অপেনিং কৰিছে আৰু বেলেগ কথা একো নাই তেখেতক মই সুধিম কিমান দেৰিৰ পৰা কিমান দেৰিলৈকে খুলিব আৰু ছাৰ্ভিচটো বিষয়ে জনাম আৰু ইয়াত কেনেকুৱা ধৰণৰ মেডিকেলৰ চব বস্তু পাব গতিকে আহক আমি সোমাই যাম ভিতৰলৈ মই দেখুৱাইছোঁ নাম হৈছে মেছাৰ্ছ হাজৰিকা মেডিকছ আৰু গোটেই এড্ৰেছটো লিখা আছে কমাৰগাঁও পিন নম্বৰ 78519 গতিকে ব'লক আমি সোমাই যাম ভিতৰলৈ স্বত্বাধিকাৰী অৰ্থাৎ জ্যোতিষ হাজৰিকা সকলোৱে মৰম দিব ভালে আছা শুভেচ্ছা জনাইছোঁ তুমি এটা সুন্দৰ ব্যৱসায় আৰম্ভ কৰিছা আমাৰ কমাৰগাঁওবাসীৰ লগতে গোটেই দ অঞ্চলৰ ৰাইজৰ সুবিধা হ'ব যিহেতু সকলোৱে গম পায় আমাৰ কমাৰগাঁৱত এখন ফাৰ্মেচী বহুত প্ৰয়োজন হৈ আছিলে আছে যদিও 6টা বজাত বন্ধ হৈ যায় কিন্তু তোমাৰ পৰা মই জানিম এই ফাৰ্মেচীখন অৰ্থাৎ আমাৰ ফাৰ্মেচীখন কিমান টাইমৰ পৰা কিমান টাইমলৈ অপেনিং থাকিব ৰাইজে গম পাব লাগিব আৰু কথা হ'ল কি আমাৰ এই ফাৰ্মেচীখনত কেনেকুৱা ধৰণৰ দৰৱ পাব নে আমাৰ কমাৰগাঁও হস্পিটেলত দিয়া দৰৱকেইটাই পাব নে যোৰহাটৰ দিয়া দৰৱকেইটাই পাব নে অন্য বেলেগ যদি অসমৰ বাহিৰৰ পৰা যিখিনি দৰৱ ডক্টৰে লিখে সেই ডক্টৰসমূহে দিয়া দৰৱখিনি ইয়াত উপলব্ধ হ'ব নহয় গতিকে তোমাৰ মুখেৰে জানি সকলো ধৰণৰ দৰৱে উপলব্ধ হ'ব আপোনালোকে দুদিন আগত অৰ্ডাৰ কৰিলে সকলো দৰৱ পাই যাব হয় অসমৰ বাহিৰত হ'লেও সকলো দৰৱে পাই হয় হয় গতিকে ভাইটিয়ে জনাইছে যদি আপোনালোকে অসমৰ বাহিৰত ট্ৰিটমেণ্ট কৰি আছে অৰ্থাৎ ক'বলৈ গ'লে বেছিকৈ ছুগাৰ পেচেণ্ট থাকে আৰু কেঞ্চাৰৰ পেচেণ্ট থাকে ক'বলৈ গ'লে ডেঞ্জাৰাছ আৰু ক্ৰিটিকেল যিসমূহ চিকিৎসা সেইসমূহ দীৰ্ঘদিন ধৰি চিকিৎসা কৰি থাকিব লাগে আৰু সেই দৰৱসমূহ অৰ্থাৎ সেই মেডিচিনসমূহ আমাৰ লোকেলত পাবলৈ বহুত অসুবিধা গতিকে তেখেতে জনাইছে তেখেতক যদি আপোনালোকে অৰ্ডাৰ দিয়ে মই নাম্বাৰটো তেখেতৰ পৰা মই সুধিম তেখেতে জনাব তেখেতক যদি অৰ্ডাৰ দিয়ে দুদিনৰ আগতে তেখেতে সেই দৰৱসমূহ ইয়াতে আনি আপোনালোকক দিব নহয় জানো আমাৰ ছাৰ্ভিচটো কেইটা বজাৰ পৰা কেইটালৈ হ'ব আমি উপলব্ধ থাকোঁ 24 ঘণ্টাই থাকোঁ আমাক ফোন কৰিলে হয় বা বন্ধ থকা সময়ত আমাক যদি ফোন কৰে হয় আমাৰ নম্বৰ দিয়া আছে হয় সেই নম্বৰত ফোন কৰিলে আমাৰ 24 ঘণ্টাই উপলব্ধ তুমি তোমাৰ নাম্বাৰটো কৈ দিয়া 7002-027193 হয় হয় আৰু এটা এইখিনিতে মই কথা কওঁ ডক্টৰৰ কিবা ফেচিলিটি ৰাখিছা নেকি যিহেতু কেতিয়াবা আমাৰ সমস্যাসমূহ হৈ থাকে গাঁও অঞ্চলত পটককৈ যেতিয়া বয়সস্থ এজন পটককৈ কিবা এটা বিপদ হয় সেই বিপদৰ সন্মুখত যেতিয়া আমি হস্পিটেললৈ দৌৰিব লগা হয় এই হস্পিটেলত ৰাতি কেতিয়াবা ডক্টৰ পোৱা নাযায় তোমাৰ ইয়াত কিবা তেনেকৈ ব্যৱস্থা লৈছা নেকি হয় আমি ডক্টৰ ইয়াত উপলব্ধ হ'ব আৰু এটা মাহৰ পাছতে আমি যোগাযোগ কৰি আছোঁ আমাৰ শিশুৰ পৰা সকলো বিভাগৰ ডক্টৰে আমি যোগাযোগ কৰি আছোঁ মানে তুমি চেম্বাৰৰ ব্যৱস্থা কৰিছা চেম্বাৰৰ ব্যৱস্থা কৰা হয় গতিকে কথাটো জনাবলৈ পাই সুখী হৈছোঁ আমাৰ কমাৰগাঁওবাসীৰ লগতে দ অঞ্চলৰ সমূহ ৰাইজক অনুৰোধ কৰিছোঁ যদি আপোনালোকে ভাবি আছে যে ৰাতি এখন ফাৰ্মেচী ক'ত খোলা থাকিব মই গৌৰৱে কৈছোঁ আমাৰ এই ভাইটি লগতে আমাৰ গোটেইকেইজন ভাইটি ককাইদেউ কেইবাজনো আছে সহযোগ কৰিছে ৰাতি এতিয়া 12টা বজাৰ সময়লৈকে কথাটো হ'ল কি কমাৰগাঁৱত আমাৰ এইখন প্ৰায় 11টা বজালৈকে খোলা থাকিব আৰু লগতে বেক চাইডে যদি সোমাই যায় চেম্বাৰৰ ব্যৱস্থা আছে আৰু এমাহৰ পিছত ডক্টৰো উপলব্ধ হ'ব কথাটো এইটোৱে বহুত ভাল খবৰ বন্ধুৰ বিষয়ে কি ক'বা ভাল লাগিছেনে অনুভৱটো কোৱা নিশ্চিতভাৱে ভাল লাগিছে আমি মোৰ বন্ধু একচুৱেলি হয় যোৱা বিগত বৰ্ষৰ পৰাই আপোনাৰ এটা বেলেগ এটা স্থানত আছিলে তেওঁলোকে সুন্দৰভাৱে ৰাইজৰ সেৱা আগবঢ়াই আহিছে বিগত বৰ্ষৰ দৰে অনাগত দিনবোৰতো যাতে ৰাইজৰ মৰম পাই যায় ৰাইজৰ সেৱাৰ্থে তেওঁলোক ওলাই আহিছে নতুন ৰূপে নসজ্জিত হৈ পেলাই তেওঁলোকে কমাৰগাঁও পোষ্ট অফিচৰ সমীপত নতুনকৈ হাজৰিকা মেডিকেলছ আৰম্ভ কৰিছে ইয়াতে সকলো ধৰণৰ দৰৱৰ পৰা আৰম্ভ কৰি ডাক্তৰৰ চেম্বাৰৰ ব্যৱস্থা কৰা হৈছে প্ৰতিটো বিভাগৰে ডাক্তৰ পাব বুলি ইতিমধ্যে মোৰ বন্ধুৱে জনাইছে ইয়াত সকলো ধৰণৰ সুবিধা অকল মানুহৰ বুলিয়ে নহয়
পশু পক্ষীৰ যিসমূহ বেমাৰ হয় সেই বেমাৰৰো ইয়াত দৰৱ পোৱা যাব। সেয়েহে অকল কমাৰগাঁওবাসীৰ সেৱাৰ্থে ওলাই অহা নাই, সমূহ ৰাইজৰ সেৱাৰ্থে ওলাই আহিছে। যিহেতু কমাৰগাঁও আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযুক্ত এইখন মেডিকোজ অৰ্থাৎ মেডিকেলখন। হয় হয়। এই ৰাস্তাৰে পাৰ হৈ যোৱা প্ৰতিজন ব্যক্তিয়ে কোনো মুহূৰ্তত এই 24 ঘণ্টাই ইয়াৰ আমি সেৱাৰ বাবে উপলব্ধ আছোঁ। প্ৰতিটো মুহূৰ্ততে আমাক ৰাইজে পাব। আমাৰ দোকানলৈ আহিলে হ'ল, সকলো সুবিধা ইয়াতে উপলব্ধ হ'ব। ধন্যবাদ। কেতিয়াবা কি হয়, হঠাৎ দেখিবলৈ পোৱা যায় এক্সিডেণ্টসমূহ হৈ থাকে, আৰু সেই এক্সিডেণ্ট হোৱাৰ ফলত অথচ আমাৰ ফাৰ্মাচী ৰাতি খোলা নাথাকে। কিন্তু গৌৰৱ কৰিছোঁ যে এই ফাৰ্মাচীখন খোলা থাকিব। গতিকে চিন্তা নকৰিব, অভাৰব্ৰিজৰ কিনাৰতে, কমাৰগাঁও অভাৰব্ৰিজৰ কিনাৰতে, অৰ্থাৎ পোষ্ট অফিচটো আপোনালোকে চিনি পায়, কমাৰগাঁও অফিচৰ কিনাৰতে লাগি আছে এইখন হাজৰিকা মেডিকেলছ। গতিকে আপোনালোকে আহিব, আপোনালোকৰ দৰৱসমূহ লৈ যাব পাৰিব, চিন্তা নকৰিব। আৰু এই ভাইটিটোক উৎসাহ দিব। আৰু এইখিনিতে কথা এটা ক'ব বিচাৰিছোঁ, আৰু সকলো ৰাইজকে আমি কালিলৈ দিনটোত এই যি শুভ উদ্বোধনী শুভ মুহূৰ্তত সকলো ৰাইজৰে আমি আশীষ কামনা কৰিছোঁ। আৰু ৰাইজসকল আহক, আমাক আশীষ প্ৰদান কৰি যাওক, আৰু সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গতিকে বেলেগ একো নকওঁ, মই এপাক ফাৰ্মাচীখন দেখুৱাইছোঁ, সুন্দৰকৈ সজাই পৰাই লৈছে। যিসমূহ দৰৱ আপোনালোকে বিচাৰিব সেই দৰৱসমূহ ইয়াত উপলব্ধ হ'বই হ'ব। আৰু মই দেখুৱাই সঁচাকৈ বহুত এটা শুভ দিন অহাকালিলৈ এটা শুভ সংবাদ আপোনালোকক দিছোঁ। এই ৰাতি 12টা বজাত মই জনাইছোঁ, যিহেতু অহাকালিলৈ গণেশ চতুৰ্থী, এই শুভ দিনটোতে আমাৰ এই ফাৰ্মাচীখন অপেনিং হ'ব। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব এই ভাইটিজনক, আৰু লগতে আপোনালোকে যোৱা বছৰ যেনেকৈ মৰম দিছিলে এই নতুন বৰ্ষত আৰু এনেদৰে মৰম দি যাব। গতিকে এতিয়া ভাইটি এজন আছে, দীপাংকৰ মৰাণ, তেখেতে দুআষাৰ ক'ব এই আমাৰ জ্যোতিষ হাজৰিকাৰ বিষয়ে। কমাৰগাঁও অঞ্চলৰ আচলতে এটা দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথত আমাৰ বন্ধুবৰ জ্যোতিষ হাজৰিকাই এখন নতুন ফাৰ্মাচী আৰম্ভ কৰিছে। যোৱা এটা বছৰ ধৰি তেখেতে অন্য এটা স্থানত আচলতে ফাৰ্মাচীখন চলাই আছিলে, কমাৰগাঁও ৰাইজৰ সেৱা আগবঢ়াই আছিলে। নতুনকৈ অহা কাইলৈৰ পৰা তেওঁলোকে কমাৰগাঁও 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচে কাষতে অভাৰব্ৰিজৰ তলতে এটা নতুনকৈ তেওঁলোকৰ মেছাৰ্ছ হাজৰিকা মেডিকেলছ আৰম্ভ কৰিব গৈছে। তেওঁলোকক আমি শুভকামনা জনাইছোঁ। আৰু এই মেছাৰ্ছ হাজৰিকা ষ্ট'ৰৰ জৰিয়তে, মেডিকেলছৰ জৰিয়তে তেওঁলোকে আচলতে কমাৰগাঁও ৰাইজৰ সেৱা আগবঢ়াই কমাৰগাঁও ৰাইজক উপকৃত কৰিব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। আমি সমূহ ৰাইজক অহা কাইলৈ অৰ্থাৎ নিমন্ত্ৰণ কৰিছোঁ। আমাৰ এই হাজৰিকা মেডিকেলছখন অপেনিং হ'ব, আৰু শেষত সকলো ৰাইজ ভালে থাকক। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। একেলগে আমি ক'ম জয় অসম, অসমীয়াৰ জয় হওক। ধন্যবাদ।